নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল টেকনিকেল বয় আছাম। আপোনালোকৰ বাবে ভাল খবৰ এটা, বহুত ভাল খবৰ বুলি ক'বলৈ লৈছোঁ আপোনালোকক। এতিয়া সমগ্ৰ বিশ্বত আপোনালোকে কি চলি আছে গম পাইছে, কৰোণা ভাইৰাছৰ। এতিয়া আমাৰ অসমতো এতিয়ালৈকে 30 মানলৈকে কৰোণা ভাইৰাছৰ আক্ৰান্ত ৰোগী পাইছে। তেতিয়াহ'লে তাৰ মাজতে এটা সুখবৰ আহিছে যেন আপোনালোকৰ মোবাইলটোৱে ক'ব যে আপোনালোকে কৰোণা ভাইৰাছত কোনোবা আক্ৰান্ত ৰোগীৰ ওচৰত আপুনি আছে নেকি, বা আপুনি সুৰক্ষিত আছেনে নাই, বা যদি আপোনালোকৰ অন্য এটা COVID-19ত আপোনালোকে আক্ৰান্ত ৰোগীৰ ওচৰত যদি আপুনি আছে, তেতিয়াহ'লে আপোনালোকৰ মোবাইলটোৱে ক'ব যেন আপোনালোকে সেই মোবাইলটো আপোনালোকক ক'ব যেন আপোনালোকে কোনো সুৰক্ষিত নাই, COVID-19ত আপোনালোকে কোনোবা সংক্ৰমিত ৰোগীৰ ওচৰত আপোনালোকৰ আছে। যে সেই এপটো এটা নতুনকৈ লঞ্চ কৰিছে চৰকাৰৰ ফালৰ পৰা। তেতিয়া সেই এপটো হৈছে, মই আপোনালোকক প্লে ষ্ট'ৰত মোৰ ডিছক্ৰিপশ্যনৰ লিংকটোত আপোনালোকে তলত ডাউনলোড কৰি ল'ব। সেই এপটো হৈছে, মই আপোনালোকক দেখুৱাই দিছোঁ। মই প্লে ষ্ট'ৰত আপোনালোকে প্লে ষ্ট'ৰত আপোনালোকৰ এৰিছে এইটো এপটো। আৰোগ্য সেতু বুলি এটা এপ আছে। সেই এপছটো আপোনালোকে ইনষ্টল কৰি ল'ব। আপোনালোকক কি কৰিব লাগিব মই তাক জনাই দিম আপোনালোকে। প্ৰথমতে আপোনালোকে ইয়াৰ ন'টিফিকেশ্যনবিলাক চাই লওক। দেখিবলৈ পাইছে ইয়াৰ ফটোবিলাক চাই লওক। ৰেজিষ্টাৰ কৰিব লাগিব এইটো এপটো, আপোনাক মই চব দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকে ইনষ্টল কৰাৰ পিছত অ'পেন কৰি ল'ব এই এপটো। একদম ৰিয়েলি মইতো ইউজ কৰিছোঁ। তাৰপিছত এতিয়া মোৰ লোকেশ্যনত মই ইউজ কৰিছিলোঁ, সেইখিনি ইয়াত দেখাইছে আপ সুৰক্ষিত হয়। মই কোনো এটা COVID-19ৰ ইয়াত কোনো ৰোগীৰ ওচৰত স্পৰ্শত নাই, সেইকাৰণে মোক দেখাইছে আপ সুৰক্ষিত। মই ঘৰতে আছোঁ, সুৰক্ষিত আছোঁ। তেতিয়া আপোনালোকে কৰিব লাগিব কি, মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে সেই আৰোগ্য সেতু এপটো আপোনালোকে অ'পেন কৰি ল'ব। ইনষ্টল কৰাৰ পিছত অ'পেন কৰাৰ পিছত কৃপয়া আপকা ভাষা শুনি প্লিজ ছিলেক্ট ইউৰ লেংগুৱেজ। আপোনালোকৰ ভাষাটো বিচাৰিব। মই ইয়াত আপোনালোকৰ হিন্দী ছিলেক্ট কৰি দিছোঁ। মই ইংলিছ ছিলেক্ট কৰিছোঁ, ইংলিছ নেক্সট কৰি দিছোঁ। নেক্সট কৰাৰ পিছত আপোনালোকৰ ইয়াত COVID-19ৰ এটা এডভাৰটাইজমেণ্ট আহিব এই এপটোৰ। তাৰপিছত ইয়াত ছিলেক্ট কৰি দিব। আপোনালোকে ইয়াত অপশ্যন এটা পাব। মই ইয়াত অপশ্যনটো আপোনালোকক দেখুৱাই দিছোঁ, ৰেজিষ্টাৰ নাও এটা অপশ্যন পাব। এই ৰেজিষ্টাৰ নাওটো অপশ্যনটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে আপোনালোকৰ আই এগ্ৰীটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে এলাউ কৰি দিব। আপোনালোকৰ মোবাইলৰ ন'টিফিকেশ্যনবিলাক অন হৈ যাব। আপোনালোকৰ লোকেশ্যনবিলাক অন হৈ যাব। অন হোৱাৰ লগে লগে আপোনালোকৰ ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। মই ইয়াত মোবাইল নাম্বাৰটো ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। মই মোবাইল নাম্বাৰটো দিয়াৰ লগে লগে আপোনালোকে ছাবমিট কৰি ল'ব। তাৰপিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব। OTP চেণ্ড হ'বৰ লগে লগে আপোনালোকৰ মোবাইলৰ OTPটো অহাৰ লগে লগে আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে আপোনালোকৰ আই এগ্ৰীটো অপশ্যনটো আহিব, আৰোগ্য সেতুৰ এইটো। আপোনালোকৰ ইয়াত পাৰ্চনেল ডিটেইলছ আহিব। আপোনালোকে মেল ফিমেল অৰ্ডাৰ্ছ, আপোনালোকে মেল ছিলেক্ট কৰি ল'ব। আপোনালোকে যি হয় মেল ছিলেক্ট কৰাৰ পিছত আপোনালোকৰ ফুল নেমটো ইয়াত মাৰি দিব। মোৰ ইয়াত ফুল নেমটো মাৰি দিছোঁ। আপোনালোকৰ এজটো মাৰি দিব। মোৰ ভাগৰ এজ মাৰি দিছোঁ। তাৰপিছত আপোনালোকৰ ইয়াত দেখিলে পাইছে ডক্টৰ, হাউচ, পুলিচ অফিচাৰ। আপোনালোকে ইয়াৰ ভিতৰত কোনটো হয়, যদি এজনো নহয় নন অফ দ্য এবভ আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰোঁতে ৰেডি ইয়াত অপশ্যন এটা ৰেডি অফ ভলেণ্টিয়াৰ ইজ দ্য টাইম ইজ নিড। আপোনালোকে এইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে আপোনালোকৰ ইয়াত লোকেশ্যনত ট্ৰেক কৰি ল'ব। লোকেশ্যন ট্ৰেক কৰাৰ পিছত আপোনালোকৰ মোবাইলটোত আপোনালোকক ক'ব যে ইউ আৰ ছেফ, ল' ৰিস্ক অফ কৰোণা ভাইৰাছ ইনফেকশ্যন। আপোনালোকে যিখন জেগাত আছে, আপোনালোকৰ যিকোনো লোকেশ্যনত আছে, আপোনালোকৰ কোনো COVID-19ত আক্ৰান্ত ৰোগীৰ ওচৰত নাই। সেইকাৰণে আপোনালোকৰ মোবাইলটোৰ লোকেশ্যনত দেখুৱাই দিছে আপোনালোকে ইউ আৰ ছেফ, আপুনি একদম পূৰা সুৰক্ষিত আছে। আপোনালোকে কোনো COVID-19ৰ আক্ৰান্ত ৰোগীৰ ওচৰত নাই। যদি আপোনালোকে স্পৰ্শলৈ আহে, তেতিয়া আপোনালোকৰ ইয়াত ন'টিফিকেশ্যন আহি থাকিব যে আপোনালোকৰ কোনোবা COVID-19ৰ ৰোগীৰ ওচৰত আপোনালোকে গৈছে। তেতিয়াহ'লে আপোনালোকৰ ইয়াত এতিয়া ছেফ আছে কাৰণে গ্ৰীণ দেখাইছে। আপোনালোকৰ যদি কোনোবা আক্ৰান্ত ৰোগীৰ ওচৰত যায়, তেতিয়া ৰেড দেখুৱাব আৰু আপোনালোকক সুৰক্ষিত জেগাত ঠাইত যাবলৈ আপোনালোকৰ অনুমতি দিব। তেতিয়াহ'লে এই এপটো বহুত কৰোণাৰ এইটো আক্ৰান্তৰ আজি COVID-19ৰ এইটো বহুত এটা হেল্পফুল এপ। কাৰণ আমাৰ এতিয়া সমগ্ৰ দেশত হাজাৰ মানুহ মৃত্যুমুখত পৰিছে COVID-19ৰ কাৰণে। তেতিয়াহ'লে এইটো চৰকাৰে বহুত ধুনীয়া এপ ওলাইছে। আপোনালোকে এই এপটো ইনষ্টল কৰি ল'ব আৰু আপোনালোকৰ নিজক আপোনালোকে বচাই ৰাখক আৰু ঘৰতে থাকক। লকডাউন মানি চলক, আমিও মানিছোঁ লকডাউন। তাৰপিছত আপোনালোকে এইটো এপটো ডাউনলোড কৰি ল'ব। তেতিয়া আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টি আইকনটো বজাই দিব।